আহিব কিন্তু দেই বিৰাটেই ধুনীয়া আৰু বিৰাট ভাল লাগিছে গাইজ জানেনে আমাৰ ঘৰৰ ওচৰতে মানে ধুনীয়া একদম বিৰাট ধুনীয়া ৰিজৰ্ট এখন খুলিলে পথাৰৰ মাজত আছে ধাদুম পথাৰ বুলি কয় আমাৰ ইয়াৰ পৰা মানে বেছি দূৰ নহয় ক'ব গ'লে 5 কিলোমিটাৰমান হ'ব চাগে আজি বহুত দিন হ'ল তাইকো মানে ঘূৰাবলৈ লৈ যোৱা নাই আৰু ময়ো মানে ফুৰিবলৈ যোৱা নাই আজি মানে তাইক এটা ছাৰপ্ৰাইজ দিম আৰু লৈ যাম বুলি ভাবিছোঁ অকণ ফুৰাবলৈ ক'তনো গৈ আছোঁ আৰু কিনো হয় বলক আপোনালোককো দেখুৱাওঁ এবাৰ গাইজ অকণমান ফুৰি আহোঁগৈ গাইজ আহি পালোঁ এয়া তাইও গৈছে গাইজ এইটো হৈছে এণ্ট্ৰেঞ্চটো চিটি নিভি ফান চিটিৰ এণ্ট্ৰেঞ্চ বলক ভিতৰলৈ যাওঁ কিনো আছে চাওঁগৈ এবাৰ গাইজ ভিতৰখিনি বিৰাটেই সুন্দৰকৈ বনাইছে বলক আগলৈ কিনো আছে আৰু চাওঁগৈ প্ৰগ্ৰেম হয় ইয়াত প্লাছ ইয়াত এটা কটেজ বনোৱা আছে ইয়াত গোটেইখিনিতে কটেজ 1 2 3 4 5 6 7 10টা 20টামান আছে চাগে কটেজ ইয়াত বাথৰুমো আছে আপোনালোকে প্ৰয়োজন হ'লে আপোনালোকে বাথৰুমো ইউজ কৰিব পাৰিব অ'কে ইয়াত আহি এনে বস্তু এটা দেখিলোঁ গম পাইছেনে ইয়াত কটেজবিলাক যিমানবিলাক আছে চব মানে চৰাই নামত মানে দিয়া হৈছে যেনেকৈ এইটো শৰালি হাঁহ প্লাছ এইফালে আছে নলখাগৰি ভাটৌ প্লাছ আৰু এইফালেও আছে প্লাছ আৰু কিবা কিবি আছে বলক দেখুৱাই আছে কিনো আছে প্লাছ এইটো আছে দেওহাঁহ এইটো হৈছে হেটলুকা চৰাই এইটো হৈছে নেজীয়া জীয়ে খাটি চৰাইবিলাকো মানে জনাও হ'ব প্লাছ এইটো ভাটৌটো জানেই চবে আৰুনো কি চৰাইৰ নাম আছে সেইবিলাকো চাওঁ বলক গাইজ এইটো হৈছে মাছৰোকা ছোৱালীজনী ধুনীয়াকৈ খেলি আছে তাই এইটো কি হয় প্লাছ গাইজ আপোনালোকৰ যোনটো বস্তু লাগে এই বস্তুটো গম পাইছে নহয় ইয়াত বহি আপোনালোকে কেৰমো খেলিব পাৰিব ঠিক আছে গাইজ বিৰাটেই সুন্দৰকৈ বনাইছে লাইট চাইট চব গাইজ এইটো যোনটো ইমানটো এৰিয়া দেখিছে এইটো গোটেইটো আপোনাৰ ডিজে নাইট পাৰ্টিৰ কাৰণে যেতিয়া হয় পাৰ্টি ইয়াত আৰু হয় বিৰাট ডাঙৰ এৰিয়া প্লাছ গাইজ বাচ্ছাবিলাকৰ কাৰণে খেলিবৰ কাৰণে যি এইবিলাক চব সুবিধা কৰি দিয়া আছে আপোনালোকৰ বাচ্ছাবিলাকক লৈ আহিব এনেকৈ খেলিবৰ কাৰণে সুবিধা অকণ কৰি দিয়া হৈছে ইয়াতে প্লাছ ঝুলনা আছে এয়া ঝুলিব পাৰিব ডল হাউচ পুতলা ঘৰ এইফালে আহি কিনে আকৌ দেখিলোঁ আপোনাৰ বিহুৱতী চৰাই এটা আছে বুলি আজি গম পাইছোঁ দেই গাইজ এইটো হৈছে পাঠিয়া আৰু এই একেবাৰে মানে চৰাইবিলাক মানে চাই গৈ আছে আৰু মানে কটেজবিলাকৰ নামবিলাক চাই আছে তাইও মোক একচুৱেলি মই দেখা নাছিলোঁ গাইজ তাই মোক দেখুৱালে যে কটেজবিলাকত যে এনেকৈ চৰাইবিলাকৰ নাম দিয়া হৈছে মই সেইটো কাৰণে একদম দৌৰি কিনে আহিছোঁ আৰু চাইছোঁ আৰু এইটো গাইজ চেকচেকি চৰাই হেল্ল' আজি ঘৰৰ ওচৰতে থকা চিভিনিবি ফান চিটিলৈ অলপ ওলাই আহিছোঁ অলপ সন্ধিয়াটো উপভোগ কৰোঁ বুলি আপোনালোক আহক আমাৰ লগত গাইজ আহি কিনে বিৰাটেই মজা লাগিছে সঁচাকৈ আৰু গধূলি সময়ত আহিলে মানে আৰু ধুনীয়া লাগে মানে ক'ব গ'লে যে একদম লাইট চাইট জ্বলি যায় প্লাছ কটেজবিলাকো দেখিবলৈ আৰু মানে প্লেচটো চাবলৈ মানে ধুনীয়া মানে লাগে আহি বিৰাটেই ভাল লাগিছে চাওঁ আৰু খাবলৈ যদি পাওঁ তেতিয়াহ'লে খানাটোতো মেইন ন গাইজ সেয়াই আৰু প্লাছ শালিকিটোতো আপোনালোকে জানেই এয়া শালিকি চৰাই গাইজ ইয়াত উঠিব পাৰিব এনেকৈ বগাই প্লাছ গাইজ ইয়াত হেংগিঙো কৰিব পাৰিব প্লাছ গাইজ ইয়াত এনেকৈ ঘূৰিব পাৰিব প্লাছ এই বাচ্চাকেইটা দেখিছেনে এনেকৈও ফুৰিব পাৰিব গাইজ এতিয়া অকণ ঠাণ্ডা লাগিছেগৈ চাহ নহ'লে কফি কিবা এটা খাই লওঁগৈ তাৰপিছত আৰু ঘৰলৈ যাওঁ বাকী আহিব কিন্তু দেই বিৰাটেই ধুনীয়া আৰু বিৰাটেই সুন্দৰ সঁচাকৈ আহি কিন্তু ভাল লাগিলে মই ভাবাই নাছিলোঁ যে ঘৰৰ ওচৰতে ইমান ধুনীয়া মানে ৰিজৰ্ট এখন খোলা আছে আজি দেখিহে গম পাইছোঁ আৰু তাইকো এবাৰ সুধি চাওঁ কেনেকুৱানো লাগিছে কোৱা কেনেকুৱা লাগিলে আহিলে বিৰাট ভাল লাগিছে বহুত ভাল লাগিছে গাইজ আজিৰ ব্লগটো ইয়াতে এণ্ড কৰোঁ মোৰ এই ব্লগটো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ফ'ল' লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ভিজিট কৰিব প্লেচটো নেক্সট ভিডিঅ'টো অতি সোনকালে আনি আছোঁ চাবলৈ নাপাহৰিব তেতিয়ালৈকে